Good morning guys. আজি বতৰটো বহুতে ভালে কৰিছে বতাহ মাৰি আছে আৰু ৰ'দ দি আছে অকমানকৈ বতাহ মাৰিছে আম্বুৰ মানে খহিছে তাকে মই চাবলৈ আহিছো তলত আম্বু সব কেকুটা খাই পেলাই আছে ভুকিছে আম্বু বান্দৰো আহি ইমান আম্বু খাই পেলাই আছে আম্বু সব খহিয়া যায় হল আজি কালি খাতৰ চোৱা ভাগিম বুলি ভাবিছিলো বৰষুণ দিয়া দেখি নেভাঙিলো আৰু আজিও বৰষুণ দিলে আগলা টাইমত এতিয়া আকৌ মানে 11টা মানত হ'ল এতিয়া আকৌ ৰ'দ দিছে বতাহো মাৰি আছে আৰু আপোনালোকক দেখাম আমাৰ আম গছ বাৰু দেই মিঠা আছে ইগনৰ কৰিব আৰু এজোপা মিঠা হয় খাই বহুত ভাল লাগে আৰু এজোপা ধৰিব এই মানে বেছি পোক হৈ গ'ল আগতে ভাল আছিলে খাবলৈ পোক হৈ গ'ল আৰু যে মানে বহুত মিঠা হয় পাপা পাৰিব নেকি পাঁচজোলাকে যদি খাওঁ বুলি আকৌ দেখাম বাৰু পোক চোক নাই জোপা চ' এতিয়া ভাবিছোঁ বিটি অলপ নখবোৰ অকণ গজি আছে ওলাই আছে নখবোৰ তাকে কাটি দিওঁগৈ মানে এইফালে আহা কৰিবা আহা এইফালে আহা কি কৰি থাকে তাইহে জানে মানে আৰু আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আজি ভিডিঅ'টো চাই যদি ভাল পায় বেয়া পালেও কমেণ্ট কৰিব ভাল পালেও কমেণ্ট কৰিব তোমাৰ কিতাপ ল'ব লাগে আকৌ আৰু এই দুটা পাৰ নতুন কিনা হৈছে আমাৰ ঘৰৰ নতুন সদস্য আৰু এহাল হয় নাই এহাল হয় আৰু মই যে কৈছিলোঁ আম খাম বুলি দেখিছেনে পাপাই কাটি আছে অকণোৱে মানে অকণমানো পোক নাই আৰু খাবলৈ যে কিমান টেষ্টি মিঠা লাগিছে অকণোৱে মানে পোক নাইকিয়া খাবলৈ বহুত ভাল লাগিলে এইফালে এতিয়া আমি আহি আছোঁ ঘৰলৈ বৰষুণে দিলে মানে বাহঁত আহিছিলে পৰহি আহিছিলে ন ভাইটি পৰহি আহিছিলে আৰু আজি যায়গৈ কালি আমাৰ ঘৰলৈ গৈছিলে মই ভিডিঅ' নকৰিলোঁ আজি যায়গৈ তাই মাতিছে তৎক্ষণাত যাব লগা হয় ভাগিনজনী মানে গাটো বেয়া
সেইবাবে তাই যায়গৈ আৰু মাতিছে মই যাওঁগৈ আৰু তই এনেকৈ বুলি কৈছিলে। তাৰপৰা গৈ আহোঁ, তাই হেনো যায়গৈ। আৰু ঘৰলৈ ফোন কৰিলোঁ, ভাইটি ঘৰত আছে বুলি ভাবিছিলোঁ। সি স্কুলৰ পৰা আহি পাইছিলিহে, ভাত নোখোৱাকৈ সেই মোৰ ওচৰলৈ আহিছে, মানে বেটিক অকণ লৈ দিবলৈ ৰাস্তাত। এইফালে ভাইটি এইফালে ধান খেতি কৰিব আৰু হাল বাই থৈ দিছে আৰু বৰষুণ দি আছে চিম চিমকৈ। আৰু বেটি আহি মাক ওচৰত উঠি ল'লে। আৰু মোৰ বা হৈছে এইজনীয়ে, ডাঙৰ বা। তাই ভিডিঅ' কৰা দেখি লাজ কৰিছে। আঙুঠি যাব কেতিয়া এইফালে ওলালে ৰেডি, এইফালে বা ওলালে, এইফালে চব ওলালে যাব কেতিয়া চব বহিলি যে এবাৰ যাওঁ বুলি ক'ব, যাওঁ বুলি কৈ মোবাইলটো চাব, আকৌ এবাৰ যাওঁ বুলি ক'ব, আকৌ মোবাইল চাব, আকৌ এবাৰ যাবগৈ, আকৌ মোবাইলটো চাব। তাৰমানে যাওঁ নাযাওঁকৈ আছে। মই যাওঁগৈ গুচিয়ে গ'লি যে আকৌ কি কৰি আছ? কি হ'ল? এইফালে এইফালে খা, লগকে ভালকে এটা খোৱা। অকল মাকে চিনি পায়। লগকে এটা খাই দেচোন। বাই বাই দিদি, বাই 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 দে দে আকৌ থাকা দে লাডু ৰাস্তা দেখো বাহঁত গ'ল আৰু মায়ে মানে কি হয় মোৰ কাৰণেও ভাত বনাই থৈছিলে। এইফালে ইয়াৰ বন্ধাকবি আৰু বুট ভাজিছিলে, ডিমৰ দম বনাইছিলে আৰু দেখিছেনে মায়ে দুটাকৈ ডিম দিছে। আৰু এতিয়া সন্ধিয়াই হ'ল, ঘৰৰ পৰা আহোঁতে সন্ধিয়াই হৈ গ'ল। আৰু ঠাণ্ডা বতৰ ন, কিবা এটা খাব মন গ'ল, সেইবাবে ভাবিলোঁ হাজবেণ্ডক কিবা এটা আনিব কওঁ। আৰু তেওঁ আনি দিলে আমাকে চাওমিন আৰু ম'ম'। ভণ্টিয়ে হাজবেণ্ডে পাপাই খাব চাওমিন আৰু মই খাম ম'ম'। সিহঁতে ম'ম' নাখায়, মই খাম। আৰু এতিয়া খাই লওঁ। আজি ভিডিঅ'টো ইমানেই আছিল। আৰু প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই। আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাই আছোঁ।